ঐ ছোৱালী কি হ'ল তোৰ এই একো হোৱা নাই কিয় তেনে অকলে অকলে বহি আছ ইয়াত মই কি লগত এতিয়া বহিবলৈও মানুহ বিচাৰি ফুৰিব লাগিব নেকি এইজনী একো ক'বই নোৱাৰি দেখোন নকবি আকৌ তোক মই ক'বলৈ কৈছো নেকি এনেই তোক তোৰ মায়ে কি খাই পাইছিল বাৰু কচোন সঁচাকে নিজে সুধ কৈ যা মইনো কি জানো তই কিয় নাজানিবি মুখখনচোন একেবাৰে লাও পাত কচু পাত হ'ব মোৰ মুখ মোৰ কথা এইজনী কি হ'ল কচোন ক সঁচাকে তই মোৰ ওচৰৰ পৰা যাচোন নাযাওঁ কি হ'ল ক আগতীয়াকে সেইজনীৰ ওচৰত যা আকৌ কথা মানে সেইটোহে নামাতিবি মোক তই কিয় ছোৱালী বেয়া পাইছো তোক বেলেগ ছোৱালীৰ লগত হ'ব হ'ব ক'ব নালাগে বুজিছো হ'ব দে আজিৰ পৰা বেলেগ ছোৱালীৰ লগত কথা নাপাতো তোক কথা নাপাতিবি বুলি কোৱা নাই নহয় তেনে কি তই বহুত বেছি ফটুৱা কৰি দিয় ফটুৱা মানুহে ফটুৱাই কৰিম ন বেয়া পাওঁ মই এইবোৰ ঠিক আছে নকৰো দেই মোৰ গোসানী মই থাকোঁতে বেলেগ চকু নিদিবি নিদো কৃষ্ণ আজিৰ পৰা বেলেগ ছোৱালীক চকু নিদিওঁ আৰু দিয়া সেইবাবেহে ভাল লাগে তোক হ'ব দে এতিয়া মুখ ফুলাই থাকিবি নে যাবি তই ইয়াৰ পৰা কিন্তু এটা চৰ্ত আকৌ কি চৰ্ত ফুচকা খুৱাব লাগিব এই খুৱাম বল কিমান খাবি বাৰু তই বল আইও মোৰ কলিজাটো তই তেল মাৰিব নালাগে প্ৰথমে হাতে নেৰো দেই পাগলি দেই তই সঁচাকে হয় আকৌ মই পাগলিয়েই সদায় থাকিবিনে মোৰ লগত খং অভিমান কৰি এনেকে থাকিম আকৌ তই যদি সদায় প্ৰস্তুত মোৰ খং অভিমান ভাঙিবলৈ সাজু সদায় সাজু আছো দেই চিন্তা কৰিব নালাগে এতিয়া বল দেৰি হ'ব নহ'লে গোসানী বলক